ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হাঁহি থকাৰ হেঁপাহ। আজি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে। চ' আজি আমি গৈ আছোঁ বেষ্টীৰ বিয়ালৈ, ধনস্মিতাৰ বিয়া। মোৰ বেষ্টি হয়, তাইৰ ঘৰ হ'ল ৰহাত আৰু মই গৈ আছোঁ নগাঁৱৰ পৰা। চ' ব'লক গৈ থাকোঁ। গৈ আছোঁ এতিয়া গৈয়ে আছোঁ, পোৱাগৈ নাই। কালি আপোনালোকক দেখাম বিয়াৰ পৰিৱেশ, আপোনালোকেও চাব কেনে পায়। আজি বিয়াত থ'বলৈ অহা মানুহটো মই বিয়াত থ'বলৈ লগ বিচাৰি কাকো নাপালোঁ। জোৰ জবজ কাজিয়া কৰি মেলি লৈ আহিছোঁ। বেয়া খং উঠি আছে মানে, লৈ আহিলোঁ, থ'বলৈ আহিলে যেনিবা কোনো নাপায়। আৰু থ'বলৈ নাহা হয়তো মই চিনিও নাপালোঁ হয়, কাৰণ মই আগতে তাই পুৰণা ঘৰলৈ আহিছিলোঁ, নতুন ঘৰলৈ আহি পোৱা নাছিলোঁ। মেপত দেখা এড্ৰেছৰ মতে গৈ ভুলেই হ'ল এবাৰ। তাৰপিছত আকৌ তাইক ফোন কৰি লৈ পেলাই কনফাৰ্ম হৈ আকৌ গৈ আছোঁ। এতিয়া চাই থাকক আপোনালোকে। গৈ আছোঁ, এতিয়া পামেই আৰু অলপমান আছে, পাম এতিয়া। আহি পোৱাৰ পিছত অলপ ফ্ৰেছ হ'লোঁ। এতিয়া তাইক নোৱাব লৈছে, কইনা নোৱাৰিলে, নিয়ম কৰি আছে এতিয়া। মাকে তাইক ধৰি পেলাই ঘূৰাই আছে কলগছৰ কাষেৰে। এতিয়া নোৱাব সকলোৱে, পৰিয়ালৰ লোকে আৰু ওচৰৰ সকলো মানুহে নোৱাব। চাই থাকক। এইখিনি মুহূৰ্তত খুব মানে ভালো লাগে আৰু দুখো লাগে। ঘৰৰ গোটেই পৰিয়ালৰ মানুহে নোৱাৰে যেতিয়া। তেনেকৈয়ে ছোৱালীজনীৰ জীৱন যাবতো লাগিবই নিজৰ ঘৰৰ পৰা দৰা ঘৰলৈ। গতিকে এনেকুৱা নিয়মবোৰ চলি থাকিব। ছোৱালীবোৰ আন এখন ঘৰলৈ গৈয়ে থাকিব, বিয়া হৈয়ে থাকিব। চাই থাকক আপোনালোকে। নাথৰ বিয়া আৰু মেকআপ আৰ্টিষ্টে মেকআপ ষ্টাৰ্ট কৰিছে। চাই থাকক, ফাইনেল লুক দেখাম আপোনালোকে। জনাব আমাৰ কইনাৰ ফাইনেল লুক আজি। এতিয়া মানুহ আহিছে, তাই বহি আছে ৰভাৰ তলত। আমাৰ পূজাই গিফ্ট লৈ গৈ আছে ভিতৰলৈ, গিফ্ট ছাপ্লাই ভিতৰলৈ দিছে পূজাই। আমাৰ টিকলি কইনাক চাওকচোন আপোনালোকে, টিকলি লাগিছে তাইক, তুলনি বেয়া কইনাৰ নিচিনা। আমাৰ কইনা বহি আছে জোখা। চাওক, কইনা হোৱা এটা লাভ আৰু মেকআপ কৰি বহি থাকিলে হ'ল সেইদিনা আৰু স্পেচিয়েল পাৰ্চন অফ দ্য ডে কইনা, বিশেষ আকৰ্ষণ। আমাৰ অংকিতা বাইদেৱে চেলফি উঠি আছে। এয়া পূজা। চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এনেই চেষ্টা কৰিছোঁ এবাৰ বেষ্টীৰ বিয়া বুলি ভিডিঅ' এটা কৰাৰ চেষ্টা, জনালে ভাল লাগিব আপোনালোকে। এয়া চলি
এতিয়া বিয়াৰ ভিডিঅ' সকলো শেষ হৈ গ'ল, গতিকে বিয়াৰ কেইখনমান ফটো আগবঢ়াইছোঁ। ফটোকেইখন চাব আপোনালোকেও। ডিগ্ৰী লগৰ কেইজনমানক লগ পালোঁ, তাৰ কেইখনমানো ফটো দিছোঁ। বহুত দিনৰ মূৰত লগ পাইছোঁ চবকে। 2016 আমি ডিগ্ৰী কৰি ওলোৱা।